হেল্ল' এভৰিৱান, মোৰ ডেইলি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ সকলো ল'ৰা ছোৱালী ঘৰতে আছিলে, সেইকাৰণে নাটকৰ আখৰা আজি আগবেলাতে কৰালে। আজি আকৌ আমাৰ ঘৰলৈ আহিছিলে আমাৰ চেনী মায়ে, মানে মোৰ মাহীৰ ছোৱালী। দুপৰীয়া ভাতকেইটা খাই মেলি অকণমান ৰেষ্ট লৈ আবেলি আকৌ ফিল্ডলৈ বুলি ওলাই গ'লোঁ। যিহেতু ৰাতিপুৱাৰ পৰা এইকেইদিন একেৰাহে বৰষুণেই দি আছিলে, সেইকাৰণে যাবই পৰা নাছিলোঁ। আৰু ঘূৰি আহোঁতে আন্ধাৰেই হ'ল, আৰু ফিল্ডৰ পৰা আহি থাকোঁতেই ভাবি আহিছিলোঁ যে আজি ঘৰত গৈ হাৰ্ডিঙত চিকেন ফ্ৰাইড ৰাইচ বনাই খাম। সেইকাৰণে মই ঘৰলৈ আহি গৰম তেলত পাঁচফোৰণ, পিঁয়াজ, জলকীয়া, তেজপাত দি পেলাই তাৰপিছত দিলোঁ মই হাৰ্ডিঙত চিকেনখিনি, আৰু ইয়াতে দিছোঁ আলু, আৰু এইখিনি অকণমান সময়ৰ কাৰণে ভাজি ইয়াতে মই ভাত কেইটামানো দি দিম। আৰু ভাতো বহুত কেইটামান আছিলে, যিহেতু মই অকলে খাম, মোৰ কাৰণে হৈ যাব। আৰু তাৰপিছতে মই ইয়াত গৰম তেলো দি দিছোঁ অলপ অকণমান ওপৰত। আজি আকৌ মায়ে নাৰিকলৰ লাৰু বনাইছিলে, সেইকাৰণে মই এটা নহয় দুটা টেষ্ট কৰি চালোঁ, আৰু অতি কম সময়তে কম খৰচতে মোৰ হাৰ্ডিঙত চিকেন ফ্ৰাইড ৰাইচ মানে চয়াবিন ভাত ভজা ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং, বাই।